হেল্ল' বন্ধু বান্ধৱীসকল, আজি গৈ আছোঁ ৰফিকুল আৰু মই মানে কি ক'ম আৰু ইমান ধুনীয়া এডোখৰ ঠাইত গৈ আছোঁ। আপোনালোকে চালে সম্পূৰ্ণৰূপে ভিডিঅ'টো চালে গম পাব। ইমান প্ৰাকৃতিক মনোমোহাৰে ভৰপূৰ এটা অঞ্চললৈ গৈ আছোঁ। এই আমি গৈ আছোঁ গাঁৱৰ মাজে মাজে। আমি যাম আজি ওদালগুৰিৰ এডোখৰ বহুত ধুনীয়া এডোখৰ ঠাই আছে আৰু এই ঠাইডোখৰত আপোনালোকক লৈ যাম। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণৰূপে ভিডিঅ'টো আপোনালোকে চাই থাকক। চাই থাকিলে গম পাব আমি ক'ত গৈ আছোঁ, কি কৰি আছোঁ। ইমান ধুনীয়া এটা নেচাৰেল পৰিৱেশক আপোনালোকক লৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো কেৱল চাওক আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অৱশেষত আমি আহি পালোঁ ওদালগুৰিৰ মেইন হাইৱে ৰোড। পথাৰখনৰ পৰিৱেশটো চব কি ধুনীয়া পথাৰ এইখন। ৱাও, মজা লাগিছে এইখন পথাৰখন চাই। আহি পালোঁ ৰ'ব, এতিয়া দেখছি না ৰাস্তাটো নাই। এইখন দলংখনত কিবা কাম কৰি আছে। এই ইমান ধাৰৰ মাজেদি নদীটো কিবাকৈ পাৰ হ'ব লাগিব। সেইখন গাড়ীও ফাঁচি আছে, এখন ডাম্পাৰ এখনো ফাঁচি আছে। এইখন যাব পৰা নাই, চাকা একেবাৰে পানীত খহি দিছে। এতিয়া তাকে ভাবি আছোঁ, ভয়ো লাগি আছে মনত। ৰফিকুল কিবাকৈ পাৰ হৈ গ'ল, মই চেণ্ডেল পূৰা হাতত লৈ গৈ আছোঁ আৰু আহি আছোঁ। পানী ভাঙি বাইক চাইক নাহে। দলংখন তাৰমানে কাম কৰি আছে ইয়াত। তাকেতো এই ইমান পানী দি গাড়ী মোৰ লংপেণ্ট চংপেণ্ট ভিজি অৱস্থা নাই, একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। দলংখনৰ কাম কৰি আছে তাৰমানে ইয়াত। এই চেণ্ডেল হাতত লৈ গৈ আছোঁ। বিৰাট ভয় লাগি গৈছে, ইমান খাতাৰনাক জেগা দি পাৰ হৈ আছোঁ। এতিয়া আমি গৈ আছোঁ ওদালগুৰি। আমি চাৰ্ভিচিঙত গৈ আছোঁ ওদালগুৰি। এখোজকে কিবাকৈ ভগৱানৰ কৃপাত আহি আছোঁ ৰ'ব, কিবা ক'ব নোৱাৰোঁ আৰু। এই গাড়ীখন দেখছি না, গাড়ীখন কিমান ফাঁচি গৈছে। একেবাৰে পিছৰ চাকা একেবাৰে ধাৰত একেবাৰে বোকাত সোমাই গৈছে আৰু। মই পূৰা চেণ্ডেল হাতত লৈ কিবাকৈ আৰু আহি আছোঁ আৰু ভয়কে। ঘাট দেখছি না, ইমান ঘাট। আৰু এইটো হৈছে আমাৰ ভৈৰৱকুণ্ড পিকনিক প্লেচ। দেখা পৰিৱেশ চক নাই, কি এটা সুন্দৰ পৰিৱেশ চক। কিন্তু এই দলংখনৰ কাম চলি আছে, সেইকাৰণে আমি নদী পাৰ হৈ আহিব লগা হৈছে। ভিজি আমাৰ অৱস্থা নাই। এতিয়া আমি আৰু গৈ আছোঁ ওদালগুৰি। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। কেনে পালে জনাব কমেণ্ট কৰি।